নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ, কিন্তু এইটো ভিডিঅ' কোনো ধৰণৰ ৰেচিপি ভিডিঅ' নহয়। আচলতে এই দিনটো হৈছে 30 জানুৱাৰীৰ দিন, আৰু সেই 30 জানুৱাৰীৰ দিনটোতে আমাৰ দাদা শ্ৰীযুত নগেন চন্দ্ৰ শৰ্মা ডাঙৰীয়া তেখেতে ৰিটায়াৰমেণ্ট লৈছিলে। APSC তেখেতে কাম কৰিছিলে আণ্ডাৰ ছেক্ৰেটাৰী হিচাপে, আৰু তেখেতক অফিচৰ ফালৰ পৰা যথেষ্টখিনি উপহাৰ সা সন্মানেৰে বিদায় দিছিলে। আৰু সেই উদ্দেশ্যে দাদাইও তেওঁলোকক গোটেইখিনি অফিচৰ ষ্টাফকে ঘৰত নিমন্ত্ৰণ জনাইছিলে, আৰু লগতে নিজৰ সম্পৰ্কীয় আত্মীয় সকলোকো নিমন্ত্ৰণ জনাই সেই দিনটোৰ যিটো নিশা আহাৰ ব্যৱস্থা কৰা হৈছিল, তাৰে কিছু মুহূৰ্ত মই কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ। দেৰি হ'ল ভিডিঅ'টো আপলোড কৰোঁতে, কিন্তু ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ। গতিকে দৰ্শকসকল, আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পায় কমেণ্টত জনাব। আকৌ তেতিয়াহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ দুইজনে হৈ দিছোঁ। থেংক ইউ। খুলি লওঁ আচৰিত কি আছে বান্দুল তান্দুল দিছে বঢ়িয়া। যাবজীৱখন গোটেই হয়তো হালধেনে লিখিছিলে। বেছি আছো মানুহ তাৰিখটো আছিল ডাইৰেক্টৰো আছিলে। এখেত হ'ল আমাৰ পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মা, আৰু তাৰে লগত চিৰাখানাত লাগা লাগি চিৰাখানাত এইটোৱেই মোৰ জীৱনৰ প্ৰধান লক্ষ্য হিচাপে আগবাঢ়িব পাৰো। আশা থাকিল আপোনালোকে আশীৰ্বাদ কৰক। আৰু এবাৰ শুনি খুব কব আমি বৰষুণে প্ৰকল্প যোৱা বছৰ বুকি দিছো সেইকাৰণে গম পাব দেখাতে যেতিয়া আমাৰ প্ৰত্যেকবাৰে আমাৰ হেৰি হৈছিল। বৰ ভাল লাগিলে কি বহুত কাম কৰিলে তেখেত চৰাইৰে ওপৰত চব লিখে, লিখা মেলা চব চৰাইৰ ওপৰতে। আমাৰ ডেপুটি ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী তাৰপিছত তেখেত এতিয়া আমাৰ কনফিডেন্সিয়েলত গৈছে এছিষ্টেণ্ট কণ্ট্ৰলাৰ। তেখেত আমাৰ চুপাৰিণ্টেণ্ডেণ্ট গোয়িং চুপাৰিণ্টেণ্ডেণ্ট দিয়া নাই, তাৰ 3 মাহ আগতে পাব লাগে, পোষ্ট আছে। ক'ব নোৱাৰো গভমেণ্টে কিয় আমাৰ অফিচে কিয় গাফিলতি কৰি আছে। পাব কলটো খতাম নাজানে আৰু তাৰপিছত সকলোৱে লাগি গ'ল নিজৰ নিজৰ কামত। বাইদেৱে চাহ দিছে, বহুতে হেল্প কৰি আছে, পায়স দিছে, এনেদৰে নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈছে। আৰু আনফালে আমাৰ ছাদৰ ওপৰতে খাদ্য ব্যৱস্থা চলি আছে। গতিকে দৰ্শক তালৈকে আপোনালোকক লৈ যাম। চাহ হৈ গ'ল। আমি
চিকেন দিওঁনে এয়া হৈছিলে চিকেন, তাৰপিছত হাঁহৰ মাংস, সৰু আলু এনেকৈ মিক্স এখন ভাজি, এখন চব্জি আছিলে লাবৰা বুলি কোৱা হয়, তাৰপিছত দালি আছিলে, চালাড আছিলে, এনেকৈ বহুত ধৰণৰ আইটেম আছিল। কিন্তু গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, যিখিনি পাৰোঁ সেইখিনি দেখুৱাইছোঁ। ঠাণ্ডা বহুত আহি গৈছে আৰু এনেদৰে প্ৰথমে আমি অফিচৰ মানুহখিনি খুৱাই লৈছোঁ আৰু শেষতহে আমি হাঁহি ফূৰ্তি কৰি পেলাই গোটেইখিনি ঘৰৰ মানুহে খোৱা ষ্টাৰ্ট কৰিছিলোঁ। দেখিছে আপোনালোকে খোৱা ষ্টাৰ্ট কৰিয়ে দিছে ইতিমধ্যে। মই আজি মিছেছকো কালি ফোন কৰিছোঁ। আৰু এনেদৰে গোটেইখিনি মানুহে খাই লৈ উঠি যাব ওলালে আৰু তাৰপিছতে আমি আমাৰ ঘৰুৱা মানুহখিনিয়ে মিলি পেলাই অলপ হাঁহি ধেমালি কৰিলোঁ আৰু সকলোৱে মিলি পেলাই ডিউটি কৰোঁ দৰ্শকসকল, এনেদৰে আমি সকলোৱে খোৱা লোৱা কৰিলোঁ, মিলি পেলাই হাঁহি ধেমালিও কৰিলোঁ। গতিকে আজিৰ কাৰণে এই ভিডিঅ'টো এইখিনিতে এৰিলোঁ। যদি আপোনালোকে ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু শেষত আমাৰ দুটা ভতিজা আছে মোৰ, এই ভতিজা দুটা বিকি আৰু পুতু, তেওঁলোকে সুন্দৰকৈ খাদ্য অলপ মিলাই পেলাই কুকুৰ মেকুৰী ভগাই দিছে। বৰ সুন্দৰ দৃশ্য। গতিকে আপোনালোককো দেখুৱালোঁ আৰু এইখিনিতে মই আমাৰ ভিডিঅ'টি শেষ কৰিলোঁ। পুনৰবাৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। মই পম্পা শৰ্মা, নমস্কাৰ।